মৰ্নিং নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ চেনেল মজ্জা ফেমিলি আৰু এইটো আমাৰ সেকেন্ড ব্লগ হয়। মই ল'ৰাটোৱে ব্লগ বনাব চেষ্টা কৰি আছোঁ দেই কলেজতে। আমি মোৰ ল'ৰা আৰু মই খুব সোনকালে ৰাতিপুৱা উঠি যাওঁ। সি মোটামুটি 6-7টাৰ পৰা মানে উঠা আৰম্ভ কৰি দিয়ে। তথাপিতো আমি উঠি যাওঁ 7-8টাত উঠি যাওঁ। আৰু ৰাতি শুওঁতে অলপ টাইম লাগে, অলপ শুওঁতে অলপ টাইম কৰে, শুওঁতে সময় লগায়। সেইকাৰণে উঠোঁতে অলপ টাইম লগায়। মাকেতো উঠাই নাই এতিয়ালৈকে, আমি উঠিছোঁ দুইজনে। তো এতিয়া আমি কি খাম? মই চাহ বনাম, মই চাহ খাম। তুমি কি খাবা? সিতা গাগা মানে গাখীৰ খাব সিতা। আৰু লগত কি খাবা? বিটুত। তোমাৰ নামটো কৈ দিয়াচোন এবাৰ। তোমাৰ নামটো এবাৰ কৈ দিয়া। আৰু তোমাৰ নাম তানবিক ডেকা, মাৰ নাম ৰিচিতা ডেকা, পাপাৰ নাম হিৰণ্য ডেকা, আইতাৰ নাম দুলু ডেকা, ককাৰ নাম অতুল ডেকা। আচ্ছা, হয় নেকি? অলপ ক'ব চব পাৰে কাৰণে কথাবিলাক শুনি ভাল লাগে। তাৰ কালাৰবিলাক কোৱাচোন, কালাৰ কোৱাচোন মোক। কি কালাৰ তুমি কোৱা? গুড বয়। তুমি কোৱা? গুড বয়। কোৱা? ৰেড আৰু কি? গুড বয়। অটোখন কি কালাৰ? এতিয়া আমাৰ মাংসৰ যোগাৰ চলি আছে। ল'ৰাৰ কাৰণে মাছ আৰু বাকী খালি মাছ জুপি আনি থোৱা আছে। মই মাছ জুপি চব তৰমুজ বুলি ভাবিছোঁ। কোৱা মাছবিলাকতে মই চালোঁ মাছে দেখাম। এতিয়া আমাৰ কলিজাই ভাত খাব আৰু মাম খাবানে? কিহেৰে খাবা আজি মাম? মাছ আৰু কি? মাছ আৰু কি? মাম তাৰ মাছ আৰু ভাত। মাংসটো মই খাম বাৰু। ফাইনেলি বন্ধুসকল, গা পা ধুলোঁ দুপৰীয়াৰ, আৰু আমাৰ এই দুপৰীয়াৰ খানা আহি গ'ল। গাহৰি মাংস চলি, দালি, ইফালে মাছ। মজা মজা মজা। ফাইনেলি ৰাতিৰ ভাত আহি গ'ল। ভাত আৰু এইটো আপোনাৰ ঢেকীয়া শাক ভাজা আৰু দালিটো অমিতা, আৰু মই লগত লৈছোঁ নেমু। তো এতিয়া পৰা দম টানি খাম। মই এতিয়া দম টানি ভাতখিনি খাই লওঁ মজা কৰি। দালি দিয়া আচাৰ আনি নেমু খানা অকণমান নিমখ দি দিবা, মজাকৈ খাই দিওঁ। সঁচা মজা হৈছে, বহুত টেষ্টি।